মই খেতি কৰোঁ মই কিবা কৰোঁ ইও পাতে মাত্ৰ বয়স কিমান তোমাৰ 14 বছৰ তোমাৰ বয়স 14 বছৰ ছোৱালীৰ বয়স 12 বছৰ আৰু ছোৱালীজনী দেখা ধুনীয়া নাই কি ধুনীয়া নহয় দাদা ইয়াক মাতি নেদা মই দেউতাই মোৰ আগত লিখি দি গৈছে তাই মাতি মোৰ তাত লিখি দিছে লিখি দি গৈছে কি হৈছে কি হৈছে কি ভালকে ক ভালকে হৈছে কি মোক মাতি লাগে কিহৰ মাটি ঘৰৰ মাতি ই কিয় নিদিয়ে সৰুতে বিয়া পাতা সৰুতে বিয়া পাতিছে কিমান বয়সত বিয়া পাতিছে 14 বছৰ বিয়া পাতিছে ছোৱালীজনীৰ 12 বছৰ মাত্ৰ 12 বছৰ মাত্ৰ 12 বছৰ দেখিছে মাত্ৰ 12 বছৰ ছোৱালীজনীৰ বয়স আৰু ইয়াৰ বছৰ মাত্ৰ 14 বছৰ এইটো কিবা বিয়া হয় নেকি বিয়া এইটো আজি 12 বছৰত ফুলকমলীয়া ছোৱালীজনী দেখিবলৈ ধুনীয়া হয় নে নহয় দেখিবলৈ ধুনীয়া খালি 5 বছৰ পিছত কেনেকুৱা হ'ব দেখাত বুঢ়ী হৈ যাব তাৰপিছত কি হ'ব আৰু ওৱান ছোৱালীলৈ যাবনে চকু তাৰপিছত কি আৰু দুটা 2 নম্বৰ বিবাহ 3 নম্বৰ বিবাহ 4 নম্বৰ বিবাহ বয়স কিমান বয়স হ'ব 30 বছৰ হ'ব 20 বছৰ হ'ব জানানে 21 বছৰ তলত ল'ৰা কি গাখীৰ তাত ধৰাই নাই বিয়া পাতে প্ৰথম চৰি কৰ দুয়ে বোলে চৰি কৰ দুয়ে ভাই চৰি কৰ চৰি কৰ অ'কে এতিয়া চোৱা ছোৱালীৰ 12 বছৰ বয়স চোৱা প্ৰথম চোৱা ছোৱালীৰ 18 বছৰৰ তলত বিয়া পাতিব নালাগে আৰু ল'ৰাৰ 21 বছৰৰ তলত বিয়া পাতিব নালাগে যদি ইয়াতকৈ কম বছৰ বয়স থাকে তেতিয়া আইনভাৱে দুয়োটাই দণ্ডনীয় দুয়োটাকে চৰকাৰে বেলেগ আশ্ৰমত ৰাখি বেলেগে ৰাখিব আৰু দুয়োটাৰে গাৰ্জেন বিলাকক পুলিচে ধৰি লৈ যায় জেলত দি দিব এইটো হৈছে চৰকাৰৰ নিয়ম এতিয়া আহিল 18 বছৰৰ তলত বিয়া হলে প্ৰব্লেম কি হয় প্ৰব্লেমটো একমাত্ৰ কলৈ 18 বছৰৰ তলত ছোৱালীবিলাক দেখিবলৈ ধুনীয়া হৈ থাকে আৰু যেতিয়া বিয়া কৰাব তাৰপিছত কি হ'ব তাৰপিছত কি দুয়োটাই কি সেক্সুৱেলি এট্ৰাক্টেড তাৰপিছত কি দুয়োটাৰে কি সৌন্দৰ্য ধ্বংস তাৰপিছত কি বেলেগ চকু দ্বিতীয় বিবাহ তৃতীয় বিবাহ আহি যাব তাৰপিছত কি ছোৱালীজনে বিভিন্ন ধৰণৰ সেক্সুৱেলি ট্ৰান্সমিটেড ৰোগ তাৰোপৰি বিভিন্ন ধৰণৰ খচৰা ৰোগ হ'বনে তাৰপিছত কি হ'ব তাৰপিছত বাচ্চাবিলাক কি হ'ব বাচ্চাবিলাক দুৰ্বল হ'ব ক্ৰমান্বয়ে উত্তৰ প্ৰজন্ম কি হৈ যাব দুৰ্বল হৈ যাব তো এইটো ভুল হৈছে নে নাই ভুল হৈছে তো কিয় ইমান দম কিয় আৰু গুজৰাট কিয় ঘৰত কাম নাই খেতি বাতি নাই গুজৰাট কিয় অলপ পঢ়ৰ অলপ পঢ়ি ল তোমাৰ তলত ৰাখা চলি তোমাৰ তলত ল'ৰাবিলাক ৰাখা কাম কৰিবলৈ গুজৰাটত যায় বেলেগক চাৰ্ভিচ দিব নালাগে বেলেগ ৰাজ্যক উন্নতি কৰিব নালাগে অসমত বহুত কাম আছে ইয়াত থাকা অ'কে চৰি ক ডাঙৰ ভাই চৰি ক মাফ কৰিছ ভালকে গলত অ'কে নমস্কাৰ ৰাইজ মই সৃষ্টিজো মঞ্চৰ সভাপতি আৰু আমি চাইল্ড মেৰেজৰ পৰা এটা প্ৰগ্ৰেম পাতি আছিলোঁ মানে ছোৱালীৰ বিবাহ 18 বছৰৰ তলত আৰু ল'ৰাৰ বিবাহ 21 বছৰৰ তলত হ'ব নালাগে হ'লে এইটো আইনভাৱে দণ্ডনীয় তাৰ বিৰোধিতা কৰি আমি এই ৰেলীটো চলাইছোঁ আৰু এইটো এটা বাৰ্তালাপ কৰিছোঁ ইয়াত আপোনালোক ইয়াৰ মাধ্যমেদি বুজাই দিছোঁ যে কেনেকুৱা মানে 18 বছৰৰ তলত যদি ছোৱালী আৰু 21 বছৰৰ তলত ল'ৰা যদি বিবাহ হয় কেনেকুৱা